Hi guys, আমি আজি 3 নম্বৰ ভিডিও ব্লগস তো বনাব গৈ আছো। সো আমি বৰ্তমান ইতিহতৰ ঘৰলৈ গৈ আছো সঞ্জনা আৰু মই। তো আজি বিহু ৰিহাৰ্সেল আছে না আমাৰ। তো বিহু ৰিহাৰ্সেল আছে। সো চাই থাকক আপোনালোকে চাই থাকক। তো ৰ'দ দেখাই নাপাওঁ। ৰ'দ দিছে নে? কিমান নম্বৰ খোজকাঢ়িছে তই? 7 কিলোমিটাৰ মান ঘৰৰ পৰাতো বজাৰলৈকে কিমান দূৰ খোজকাঢ়িব লাগে না? যাওঁতেতো সেয়াকে ভাল ঘৰ সন্মুখতে গাড়ী পাওঁ। আমাৰ এইপিনে এতিয়া প্লিজ বনাই আছো। কি বনাই আছো? ব্লগছ। ব্লগছ? অঁ কিহৰ? গাড়ী দেখিছে এজনী ছোৱালীয়ে আমাক এনি টাইম খালি পিটি থাকে। কি বিচাৰে ৰচোন আমি তই নামাৰিবি মোক ৰচোন। পিটি পিটি আহিছে মোক বজাৰৰ পৰা। মইতো ভালেই বহুত হ'ব ৰচোন নামাৰিবি ৰ। চ' আমি আহি পালোহি বৰ্তমান। কাৰ ঘৰত? ৰীতি থাকক মানে সম্পদ নাই গম নাপায় তাই। ঠিক আছে চাই থাকক আপোনালোকে। পিছে বেয়া লগা নাই মই বেয়া পোৱা নাই ধুনীয়া ছোৱালীক বাৰু কোনে বেয়া পায় আপোন ভাবি সপোন দেখো নধৰি হৃদয় মই এনে একুৱাই কি মুচন্দটো বহা ৰীতিহঁতৰ আগ চাইড হয় হা। তো ইয়াতে আমি মানে ৰিহাৰ্সেল কৰি আছিলোঁ অথনিৰ পৰা। পোৱালীকেইটা ফুটবল খেলি আছে। আমি এতিয়া ৰীতিহঁতৰ ঘৰত গৈ আছোঁ বৰ্তমান। কাপোৰ চাপোৰ চেঞ্জ কৰি ঘৰত যাম আৰু আবেলি হ'লেই। হাই গাইজ, চ' আমি ৰিহাৰ্সেল কৰি আহিলোঁ এতিয়া। আৰু এতিয়া অকণমান ফটোশ্বুট কৰিম আৰু অলপ ৰিলছ বনাম। তো ৰিলছটো মেইন আগত থাকিবই মানে আৰু বিহু বুলি ক'লে ৰিলছ। আৰু কিবা কবি পিংকি? নাই ক'বলগীয়া কি আছে, এতিয়া ঘৰলৈ যাম আৰু গধূলা হ'লেই গালি খাম নহ'বা। চ' গাইজ এতিয়া আমি ঘৰত গৈ আছোঁ। আৰু এই তোমাক খং উঠি আছে, মোক কথা আনিব দিছিলে মই পাহৰি গ'লোঁ। আৰু আজি আহি নলৰ মুচি খাবলৈ মানে মোক সদায় কয় লগ যেতিয়া লগ পাব মানে আহোঁ ন তিনিজনী লগ পাব তেতিয়াই ক'ব। বাট মই ক'ব পাৰোঁ ন আমাৰ ঘৰত নাই ন বেলেগৰ তাৰ পৰা আনিব অলপ বেয়া লাগে ন। মানুহৰ তাত আহোঁ মানে খুজি বেয়া পাব বস্তু সেইটো কাৰণে আনাই নহয়। এবাৰ আনি দিলোঁ খালে আকৌ লাগে। ক'লো খাইছিলি? হয় মই খালোঁ বাৰু একেলগে খালোঁ। ভাগটো কমাই দিলি? অঁ মই এতিয়া ক'ব আনিলোঁ কৈছোঁ বা তই জানো ক'ব আন মোক ভাগটো কিয় খাইছিলি? ৰাস্তাটো ডব্লিউ লাগো যোন জিকে সি আনি দিব হ'ব। ৰীতি গুচি মোবাইলটো কোনে ধৰিব? মোবাইলটো ৰীতি তাক মাতি আনোগৈ হ'ব হ'ব। চ' গাইজ আমি এজনী মাথাটো বেয়াই অলপমান। চ' মোৰ লগত এনেই লাগি থাকে। মাথা বেয়া ৰচোন কিয় মাৰিছ? নাই মাথাটো ভালে আছে মানে মোৰ লগত লগ খালে মাথাটো বেয়া হৈ যায়। মোক নামালৈকে ন তাই জোকাই ল'ব লাগিব ন। এতিয়া মই তোক কি জোকালো তই যে মোক মাৰিলি? কি গলি অলপমান কি গলি যোনটো হয় সেইটো কমে ন। তাই মানে মোক নামাৰাকৈ পেটত ভাত নাযায় ন। তই জানো পেটত ভাত এনে জীয়াই আছ নাযায়? নাই তই মোক মাৰিলেহে তোৰ পেটত ভাত যায় ন। নহ'লে ডেইলি খালি ৰীতিকে মাৰ নাখায় ৰীতি। কাৰণ দ্বিতীয় তোৰ ৰীতিয়ে ভুল নকৰে দুষ্ট নকৰে তই দুষ্ট কৰ। মই সৰু যে চবতকৈ সেইটো কাৰণে মই মৰমৰ অতিকৈ চবৰে কামবিলাক কৰ যে হা। তিনিজনীৰ পৰা মৰমীয়াল মই দুইজনী মোকে একদম মৰম কৰে। সিহঁত দুজনীৰ মাজত শত্ৰুতা আছে। মোক মানে সঞ্জনা আৰু ৰীতি এটা মৰম কৰে। তাৰ মই কি ক'ম সেই মৰমখিনি মাৰি দেখায় আৰু
ঠিক আছে গাইজ আজিলৈকে ইমানেই ন কোনখন এখন এখন মোক বিয়াত দিবা হা সঞ্জনাই দিব অঁ থেংক ইউ ছ' মাছ তুমি যে মোক দিবা সেইখিনি মানে বহুত এখন দিম এখন মোৰ হাজবেণ্ডৰ কাৰণে মজা হ'ব তোৰ হাজবেণ্ডে মাছ বেপাৰী কৰিব এই আৰু মজা ভালে সুখী পৰিয়াল আমি দুটা আমাৰ দুটা সুখী পৰিয়াল সুখী এটাই আৰু উফ ৰ'দটো হিচাপে আছে যাওঁতে ইমান ৰ'দ দিছিলে ন কিমান বস্তু মই চিনাব ভাল হৈছে ৰ'দটো ভাল লাগে নহয় পিছতো চাই ৰ'দটো আছে নহয় বেছি তাকে চ' আজি কাৰণে ভাল আৰু ন এইকেইটা গাড়ী উঠাই দিম তাৰপিছত মই যাম ত' বাই বাই বেলেগ এটা ব্লগছত লগ পাম চ' আপোনালোকে জনাব কেনেকুৱা লাগিলে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি অ'কে বাই বাই